हेलो एभ्रिवान আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। মই আজি আপোনালোকৰ বাবে মাছৰ মাথাৰ ৰেচিপি এটা লৈ আহিছো। খাবলৈ খুবেই টেষ্টি হৈছিল, তাকে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো। এতিয়া আহকচোন চাও কেনেদৰেনো মই বনালো। প্ৰথমে মই মছলাখিনি বনাই লৈছো। তাৰ বাবে মই 2 চামুচ জিৰা দিছো আৰু 2 চামুচ ধনিয়া গুটি দিছো আৰু কেইটামান ইয়াত মই শুকান জলকীয়া দি দিছো। আপোনালোকৰ নিজে হিচাপত দিব। কেইটা দিয়ে মই 4টা দিছো আৰু এটা ইলাচি আৰু এটুকুৰা দালচেনি দিছো আৰু কেইটামান জালুক। এতিয়া মই এইখিনি অকমান সময়ৰ বাবে ভাজি লৈছো, একেবাৰে লো ফ্লেমত ৰাখি 2 মিনিট মান সময়, বেছিকৈ ভাজিব নালাগে। এয়া সকলোখিনি হৈ গৈছে ভজা। এতিয়া মই কাঢ়ি ৰাখিম। এতিয়া মই মাছৰ মাথা কেইটুকুৰা ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি লম। মই নিমখ আৰু হালধি সানি ৰাখিছিলো। মই মাছৰ মাথাখিনিৰ লগত মাছ 2 পিচো দি দিছো, তেতিয়া আঞ্জাখন খাবলৈ বেছি টেষ্টি হ'ব। এয়া মাছৰ মাথা ফ্ৰাই কৰা হৈ গ'ল। মই এতিয়া কাঢ়ি ৰাখিম। বহুত বেছি টান কৰি দিয়া নাই, ইমানখিনিতে ৰাখিছো। মাছ কেইটুকুৰা অকমান বেছি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ললো। এয়া হৈ গ'ল। এতিয়া মই কাঢ়ি ৰাখিম। এই ৰখি যোৱা তেলখিনিতে মই কেইটামান পাঁচফোৰণ দি দিছো, এখিলা তেজপাত আৰু এটা শুকান জলকীয়া দি দিছো আৰু এইখিনি সময়তে মই ইয়াত কাটি ৰখা পিয়াজ আৰু কেইটামান জলকীয়া ফালি ৰাখিছো, 4টামান হ'ব, সেইখিনি দি দিছো। আপোনালোকে যদি বেছি জ্বলা খায় তেতিয়াহ'লে পৰিমাণটো বঢ়াই ল'ব। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ললো। ইয়াত মই এতিয়া কাটি ৰখা আলু কেইটুকুৰা দি দিছো। মই ডাঙৰ চাইজৰ আলু এটা লৈছিলো। এতিয়া গেছটো মিডিয়াম ফ্লেমত ৰাখি 5 মিনিট সময়ৰ বাবে ভাজি ল'ম। মই যিহেতু মাছ ফ্ৰাই কৰোঁতে নিমখ দিছিলো, সেইবাবে আকৌ অকমান নিমখ দি দিছো। আলুখিনি সোনকালে সিজিবৰ বাবে গোটেইখিনি ভালদৰে এতিয়া মিলাই দিছো। আলুখিনি 5 মিনিট মান সময় ভাজি ললো। ইয়াত মই এতিয়া খুন্দি ৰখা আদা ৰচুনৰ পেষ্ট 2 চামুচ দি দিছো আৰু এতিয়া এইখিনি কেঁচা গন্ধটো যোৱালৈকে অলপ সময় এনেদৰে ভাজি লৈছো। এইখিনি সময়তে মই ইয়াত খুন্দি ৰখা মছলাখিনি এনেদৰে পানী অকমান দি পেষ্ট বনাই দি দিছো। এতিয়া গেছটো মিডিয়াম ফ্লেমত কৰি 5 মিনিট মান সময় ভাজি লৈছো আলুখিনিৰ সৈতে। ইয়াত মই এতিয়া অকমান হালধি দি দিছো। মই যিহেতু প্ৰথম মাছ ফ্ৰাই কৰোঁতে হালধি দিছিলো আৰু এতিয়া গোটেইখিনি ভালদৰে মিলাই দিছো। 5 মিনিট মান সময় আলুৰ সৈতে মছলাখিনি ভাজি ললো। ইয়াত মই এতিয়া কাটি ৰখা বিলাহীখিনি দি দিছো। এতিয়া বিলাহীখিনি সিজালৈকে গেছটো মিডিয়াম ফ্লেমত ৰাখি ভাজি ল'ম। এইখিনি সময়তে মই ইয়াত সেই মছলা বাটিটোতে অকমান পানী দি এনেদৰে দি দিছো, যাতে তলত লাগি নাযায়। এতিয়া মই গোটেইখিনি ভালদৰে মিলাই দিছো আৰু গেছটো লো ফ্লেমত ৰাখি ঢাকনখন লগাই ৰাখিম 5 মিনিট সময়ৰ বাবে। মাজে মাজে লৰাই থাকিম, নহলে তলত লাগি যাব পাৰে। এয়া ঢাকনখন এৰাই চাইছো, বিলাহীখিনি ভালদৰে সিজি আহিলে আৰু আলুখিনিও সিজিয়ে গৈছে, অকমানহে বাকী আছে। ইয়াত মই এতিয়া ফ্ৰাই কৰি ৰখা মাছৰ মাথা কেইটুকুৰা দি দিম। মই মাছৰ মাথা কেইটুকুৰাৰ লগত মাছো 2 পিচ দি দিছো, তেতিয়া আঞ্জাখন খাবলৈ বেছি টেষ্টি হয়। এতিয়া গোটেইখিনি ভালদৰে মছলাখিনিৰ সৈতে মিলাই 2 মিনিট মান সময় ভাজি ল'ম। এয়া অলপ সময় ভাজি ললো। ইয়াত মই এতিয়া উতলাই ৰখা গৰম পানী দি দিছো। আপোনালোকে যিমানটো ডাঠ বা পাতল কৰিব বিচাৰে সেই অনুযায়ী পানী দিব। এতিয়া মই গেছটো মিডিয়াম ফ্লেমত কৰি 10 মিনিট সময়ৰ বাবে ঢাকনখন লগাই ৰাখিছো। এয়া ঢাকনখন এৰাই চাইছো, সকলোখিনি ভালদৰে উতলি আহিলে। ইয়াত মই এতিয়া মিহি মিহিকৈ কাটি ৰখা আলমণ্ড কেইটামান দি দিছো। এতিয়া 5 মিনিট সময়ৰ বাবে গেছটো লো ফ্লেমত ৰাখি ঢাকনখন লগাই অকমান আঞ্জাখন ডাঠ হোৱালৈকে উতলিবলৈ দিম।
এই আঞ্জাখন ডাঠ হৈ আহিলে আৰু আলুখিনিও ভালদৰে সিজি আহিল। ইয়াত মই এতিয়া মিহি মিহিকৈ কাটি ৰখা অলপ ধনিয়া পাত দি দিম। গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া গেছটো একেবাৰে ল' ফ্লেমত ৰাখি 5 মিনিট সময়ৰ বাবে ঢাকনখন লগাই ৰাখিম। এই আলু বিলাহীৰে বনোৱা মাছৰ মাথাৰ আঞ্জাখন হৈ গ'ল, নমাই ৰাখিছোঁ। আপোনালোকেও এদিন এনেদৰে বনাই খাই চাবচোন, খুব টেষ্টি হয় খাবলৈ। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।